হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল ৱেলকাম টু মাই ইউটিউব চেনেল নীলপৱনৰ ব্লগ ৱেলকাম টু কি খবৰ বাৰু আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰো ভালে দিয়ক মানে আজি মই বৰ্তমান জিলানগৰ বৰ্তমান এইফালে আছে জিলানগৰ আৰু গাইজ আজি ঘৰলৈ যাই আছোঁ 93 সংখ্যক অধিৱেশন মানে গাইজ মানে 2024 চনৰ উপলক্ষে জৰঙীয়া জিলা সেৱা বাহিনীৰ উদ্যোগত গাইজ মানে উদ্যোগত মানে গাইজ হেৰি হৈ যায় আছে মানে জনজাগৰণ যাত্ৰা হৈ যায় আছে চাওক গাইজ কেনেকুৱা মানে দেখাই আছোঁ গাইজ বলক মানে ভিডিঅ' যে আৰম্ভ কৰি দিওঁ এইখন গাড়ী যাব চাব গাইজ আৰু গাইজ মই উঠি গ'লোঁ বৰ্তমান গাড়ীত মানে ডাঙৰ গাড়ীখনত উঠি গ'লোঁ মানে এয়া চাবলৈ সকলোকে এয়া নামঘৰ গেটখন এতিয়া মানে যোৱাৰ আগত মানে অলপমান নাম ধৰিছে নাম প্ৰসংগ মানে ভাষণ দিয়াৰ আগত মানে ভাষণ দিছে এতিয়া দিব আৰু ভাৱ জনাই সেইকাৰণে মানে নাম ধৰিছে আৰু গাইজ নাম ধৰি মানে ভাষণ দিয়া ঠাইলৈ লৈ যাই আছে চাব পাৰে গাইজ আৰু গাইজ এতিয়া ভাষণ সমাপ্ত হ'ল সেইকাৰণে মানে সেৱা ধৰি আছে চাব পাৰে আৰু গাইজ যাব ওলাইছোঁ গাইজ গাড়ী ষ্টাৰ্ট দিলোঁ গাইজ আগত গৈছে গাইজ চাব পাৰে চ' গাইজ যাবলৈ ওলাইছোঁ মানে চাব পাৰে আৰু গাইজ যাত্ৰা আৰম্ভ হৈ গ'ল চ' গাইজ মানে গাড়ীখনে তেল ভৰাব গৈছে কিনে ৰখি আছোঁ আৰু ডাঙৰ গাড়ীখনে বাপুৰ লগত যাই আছোঁ জয় জয় ৰাম জয় আৰু বন্ধু বান্ধৱীসকল মানে ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ কাৰণ ভিডিঅ'টো মানে দুদিনৰ ভিডিঅ'টো ইমান দিব নোৱাৰিম সকলোতে নাচাব মই জানো মানে ক'ত গৈছোঁ ডিছক্ৰিপশ্যনত দি দিছোঁ মানে ক'ত লিখি দিছোঁ ক'ত গৈছে মানে গাড়ী মানে ৰেলী কৰিছে তাতে মই দেখাই দিছোঁ মানে চাব আৰু আমি সকলোৱে যাই আছোঁ বৰ্তমান চাব পাৰে যাই বহুত ভাল লাগিছে আৰু গাইজ আৰু এয়া চাওক গাইজ ধান পকিছে গাইজ কাটিব হৈছে গাইজ ধান গাইজ মানে কি জেগা পানী খাব মানে ৰখিছোঁ গাইজ চাব পাৰে মানে সকলোৱে মানে ইয়াতে ৰখিছোঁ মানে জেগাটো নাম পাল মানে গাইজ বহুত জেগাত ৰখিলোঁ সেইকাৰণে দেৰি হ'ল গাইজ জেগাখিনিৰ নাম কি আছিল নৱৰগাঁও হৈছে গাইজ মানে অলপমান মানে ইয়াতে ভোজন কৰিব মানে ভাত খাব চাগে তাতে ৰখিলোঁ গাইজ বেয়া কথা হৈছে গাইজ গাড়ি চলাইছে গাড়ি
আধাই আহি আছে মানে আধা নাই আৰু গাইছ। আৰু গাইছ আহি মানে আৰু ৰখিব লগা হ'লে তেওঁ মানে সকলোকে বহিবলৈ দিছে মানে চাহ পানী মানে আৰু কিবা কাৰণে খাবলৈ দিলে চাব পাৰে সকলোকে। ইয়াত প্ৰসাদ খাবলৈ দিছিল চাওক গাইছ। আৰু গাইছ এতিয়া আৰু গুচি আৰু যাত্ৰা কৰিলোঁ তাতে মানে খাই এতিয়া আৰু যাত্ৰা কৰিলোঁ আৰু জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি আহোঁতে আহোঁতে হৈ গ'ল ৰাতি য'ত থাকিম মানে য'ত গড়েশ্বৰত আছোঁ যিহেতু গড়েশ্বৰত মানে এতিয়া নামঘৰত আছোঁ মানে আঞ্চলিকৰ নামঘৰত এতিয়া মানে নাম ধৰি আছোঁ গাইছ শোৱাৰ আগত চাব পাৰে গাইছ। এয়া বাপজনাই মানে নাম ধৰি আছে বৰ্তমান নাগৰা বজাই আছে কৃষ্ণ ভুল হৈ গ'ল। ফুল এনজয় গাইছ। আৰু গাইছ এনেকুৱা এটা এতিয়া শুৱাৰ টাইম হৈ গ'ল শুওঁ আৰু দেই আৰু এতিয়া চবে সকলোৱে শুব ধৰিছে গাইছ। গুড নাইট। আৰু গাইছ এতিয়া হৈ গ'ল ৰাতিপুৱা। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আৰু গাইছ এতিয়া মানে যাবলৈ ওলালোঁ মানে গড়েশ্বৰৰ পৰা এতিয়া যাম মানে যিহেতু আজি গধূলি নোহোৱাতে মানে শেষ কৰিব লাগিব ৰেলি এনে মানে ৰাতিপুৱা মানে যাবলৈ লৈছোঁ। মই উঠি ল'লোঁ গাড়ীত দেই আৰু লাইফ চাব পাৰে গাইছ। গাড়ী ষ্টাৰ্ট দিবই। আৰু গাইছ আহি পালোঁ বৰ্তমান তামোলপুৰ মানে মেডিকেল কলেজ যি আছে তাৰে কাষত এটা নামঘৰ আছে জিলা নামঘৰ তাত আছোঁ বৰ্তমান চাব পাৰে। সৌখন তামোলপুৰ মেডিকেল কলেজ বনাই আছে গাইছ চাব পাৰে। ৰ'ব ভালকৈ দেখাই আছোঁ ৰ'ব গাইছ। সৌখন মেডিকেল কলেজ বনাই আছে বৰ্তমান চাব পাৰে। সেইটো নামঘৰ মানে আঞ্চলিকৰ নামঘৰ তামোলপুৰৰ। আৰে গাইজ আহি বহুত ভাল লাগিছে আৰু কিনো ক'ম আৰু বহুত ভাল লাগিছে গাইজ। আৰু গাইজ তামোলপুৰৰ পৰা আহি বৰ্তমান সোমালোঁ দ্বাৰকুছিত মানে এতিয়া মহাপ্ৰসাদ দি আছে চাব পাৰে সকলোকে মানে যোনে যোনে মানে ৰেলী কৰিছিল সকলোকে ভাত দি আছে
মানে মহাপ্ৰসাদ আকৌ চাব পাৰে গাইজ। সকলোৱে বহি ল'লোঁ আৰু ভাতখিনি খাই লওঁ ৰ'ব দেই আৰু গাইজ এতিয়া আহি পাইছোঁ, পাই পেলাই মানে পূৰা মানে হেঁপাহত মানে পূৰা নাম গাই আছোঁ, নাম ধৰি আছে চাওক সকলোৱে। মানে যিহেতু আহি পাইছিলোঁ গধূবেলাই হৈ গ'ল চাব পাৰে গাইজ। আৰু আপোনালোকে নাম চাওক, ধন্যবাদ। আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে সকলোৱে এটা কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ধন্যবাদ।